হেল্ল' এভৰিৱান, কি খবৰ? সকলোৱে ভালনে? ৰঙালী বিহুৰ সকলোকে ওলগ জনালোঁ। আপোনালোকৰ বিহু পিছে কেনে চলিছে? বিহু বতৰত এয়া লাগিছে। অঁ, এইফালে আলহী আহিছিলে, দেখুৱাই নাই মানে। না লোক বুলি চিঞৰি দিয়ক। ৰাতি হ'লেহে সমস্যাবোৰ হয় বেছি। আলহীগৰাকী বোলো তগৰ ফুলে পাৰিবা। অঁ, খোপাত ন আহিলে দেখুৱাই নাই নহয়, এতিয়া খাই বৈ ৰেডি যাবলৈ। আলহীলৈ বুলি তগৰ এপাহ ছিঙিছোঁ। তগৰ ফুল এইপাহে ভাল। আজি হুঁচৰি আহিব নেকি? কাঁইট ফুটিছে দেই, এতিয়া খোপাতে লগাই দিওঁ। এয়া বান্ধৱী ভাল লাগিছে পিছফালে, বহুত ধুনীয়া গোন্ধ আকৌ। গোন্ধটো বৰ ভাল লাগে। মোৰ খোপাটো এপাৰ তগৰ লাগিছে। এতিয়া হেৰি কি বুলি কয়, নাচনী টাচনী মানে পিন্ধিব লাগিছিলে ন। এতিয়া যাবলৈ ওলালে, আমি যাবলৈ ওলালো আৰু দেই। অঁ, ৰাইজসকলক কৈ দিয়ক আকৌ, বহুত ভাল লাগিলে আজি দিনটো কটালো, ভাল লাগিলে। তোমালোকৰ ল'ৰা সৈতে তোমালোকৰ খুব ভালকে চলক। আমি অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুত শুভেচ্ছা জনালোঁ। অনাগত দিনবোৰ সুখৰ হওক, মধুময় হওক। ময়ো জনাইছোঁ, দিনটো বহুত ভাল লাগিলে আজি তোমালোকৰ ঘৰত। বহুতখিনি সময় কটালোঁ। গছ গছনি চাই, খোৱা বোৱাও খুব ভালকৈ আপ্যায়ন কৰিলে আমাক, বহুত ভাল লাগিলে। ফুল চুল ৰুই ফুলো লৈছে আমাৰ লৈছোঁ, তাকে সেইটোৱেই ভাল লাগিলে। আকৌ বহুত আহিম, কিন্তু ধন্যবাদ। বেছি ভাল লাগিলে এতিয়া যে আকৌ সঘনাই আহি থাকিম। অঁ, আহিব, ভাল লাগিব। তোমালোকৰ আমনি লাগি যাব। আমনি নালাগে কেতিয়াও। ৰায়া, অঁ কিবা এটা কোৱা। ৰায়া, কেনেকুৱা লাগিলে দিনটো? ভাল লাগিলে আহি। আণ্টি ঘৰত কেনেকুৱা লাগিলে? ভাল লাগিলে। ভাল লাগিলে। বহুত বহুত ধন্যবাদ দিলোঁ দেই, আমাক পদধূলি পেলোৱাৰ কাৰণে। বিহুত যে আহি আমাক মানে সৌভাগ্যকণ কৰিলে, সেয়াই আৰু। আকৌ আহিব বুলি আশা ৰাখিলোঁ। আকৌ আহিম নিশ্চয়। আৰু গোঁসাইজনক গোঁসাই বুলিহে মাতোঁ আৰু। না লোক বুলি চিঞৰি দিয়ক। কোঁৱৰনাল। অঁ, আৰু বেগ এটাত যে কিবা দিছিলোঁ নহয়। অঁ, আকৌ আহিবা নাই? এইবাৰ থাকিবলৈ আহিবা। যাওক দেই, বাই বাই। গুড নাইট। গুড নাইট নাই হোৱা, গুড নাইট নাই হোৱা। এতিয়া অঁ, এইফালে গৈ ভাল পাব, যাওকচোন। এইফালে আলহীও গৈছে আৰু গধূলি সন্ধ্যা লাগিছে। এতিয়া আমাৰ গুৰুজনা ওলাইছে হুঁচৰিলে বুলি, যাব দেই। অঁ, ওচৰত মাৰিব লাগিব। ওচৰলৈ আহা আকৌ। হুঁচৰি গাবলৈ যোৱা ড্ৰেছত, বিহু ড্ৰেছত ফটো নাই, ফটো মাৰিলোঁ। বিহু মাৰিবলৈ যোৱা, ভালকৈ গাবা, যাতে মই গানটো ইয়ালৈকে শুনো দেই। বাই বাই। ইয়ালৈকে চিঞৰিবা আকৌ। হুঁচৰি মাৰিবলৈ গৈছে আমাৰ গুৰুজনা। এইফালে আকৌ আমাৰ সৰু ল'ৰা, সৰু বেটাৰ লগৰ কালি স্কুটিত তেল নাইকিয়া হ'ল আৰু স্কুটিখন আমাৰ ঘৰতে থৈ গ'ল। এয়া তেল বটল ভৰাই আনিছে আৰু তেল ভৰাই এতিয়া লৈ যাব। কালি আমাৰখন দি পঠালোঁ। হঠাতে এনেকুৱা সমস্যা হয়েই, ওচৰত তেল ডিপু নাথাকিলে ৰাতিটো তেল ডিপু পটককৈ পোৱা নাযায়। গতিকে যিহেতু ল'ৰাকেইটাক ৰাতি চাহকণ খাই যাবলৈ বহিবলৈ ক'লোঁ আৰু চাহ দিছোঁ। ৰাতি সমস্যাবোৰ ডাঙৰ হয়, গতিকে এনেবোৰ সমস্যাৰ কাৰণে বৰ ভয়। আৰু ইমান ধুনীয়া কাপোৰ এযোৰ দি থৈ গ'ল, মই চোৱাই নাছিলোঁ ভালকৈ। আপোনালোকক বহুত বহুত ধন্যবাদ দিছোঁ আৰু দেই, বন্ধুৱনী ইমান ধুনীয়া কাপোৰ এযোৰ গিফ্ট কৰিছে। পাটৰ, ইমান ভাল লাগিছে। আৰু এখেতলৈ আনিলে, গৈছিলে বৈষ্ণু মন্দিৰ পৰা ফুৰি আহিছিলে, আৰু এইটো এখেতলৈ লৈ আহিছে। আৰু এই পাটৰ কাপোৰযোৰ ইয়াতে ডিব্ৰুগড়তে কিনিলোঁ বুলি কৈছে। মই চোৱাই নাছিলোঁ ভালকৈ কাপোৰযোৰ, মানুহৰ আগত হয় চাবলৈও লাজ লাগে নহয়। ভাল লাগিছে দেই। এইযোৰ পিন্ধিয়ে বিয়া খাবগৈ লাগিব, চিলাই ল'ব লাগিব। এইযোৰ কাপোৰ আকৌ মায়ে দিছিলে,
এবাৰ কিন্তু কাপোৰৰ গিফ্ট কিন্তু পাইছোঁ আৰু দেই। এইযোৰ কাপোৰ ভাল লাগিছে, সেইযোৰ কাপোৰ ভাল লাগিছে। মেখেলা চাদৰ পিন্ধাহে কথা আৰু। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে ক'ব দেই কোনযোৰ কাপোৰ বেছি ভাল লাগিলে। আজিলৈ বাই বাই।